আলপনা's কিচেনৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ ব্লগ এটা বনাওঁ, যেহেতু আপোনালোকে মোৰ ব্লগবোৰ চাই ভালেই পাইছে। আজি বতৰটো ভাল, ঠাণ্ডা। কালি বৰ গৰম আছিলে, কিন্তু আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, কেনে বতৰটো ঠাণ্ডা আৰু বতাহো মাৰি আছে। সেই ব্লগ এটা বনাবলৈ মন গৈছে, তাকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ দিনটোনো কি কৰিলোঁ। গতিকে ব্লগটো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু এতিয়া আৰম্ভ কৰোঁ ব্লগটো। আৰু এয়া ল'ৰা, হাই। ইয়াৰ আজি কিবা অৰেল টেষ্ট আছে, তাকে এতিয়া অৰেল টেষ্ট দিবলৈ যায়। আৰু মই কি কৰিছোঁ দেখুৱাই থাকিম আপোনালোকক, চাই থাকিব ভিডিঅ'টো। আজি বতৰটো গোমাই আছে, কিবা বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা। ভালো লাগিছে, অলপ গৰমটো কমিছে, ঠাণ্ডা লাগিছে, অলপ ভাল লাগিছে। নহ'লে ইমান গৰম আছিলে এইকেইদিন। কিন্তু আন্ধাৰ হৈ আছে, ভালকৈ দেখাই পোৱা নাই। পাকঘৰটো মই লাইট জ্বলাব লগা হৈছে। এনেই মোৰ পাকঘৰটো অলপ আন্ধাৰেই হয়, এনেই লাইট জ্বলাব লগা হয়। কিন্তু আজি মানে ইমানেই আন্ধাৰ হৈ গৈছে যে লাইটেই জ্বলাব লগা হৈছে, নহ'লে কাম কৰিব পৰা নাই। আৰু আজি এতিয়া দুপৰীয়া কি বনাম, ভাতৰ লগত অকণমান দেখুৱাওঁ আপোনালোকক। আজি দুপৰীয়া ভাত সাজৰ লগত আছে মানিমুনি দি মাছৰ জোল। গৰমত মানিমুনি খালে পেটটো ঠাণ্ডা থাকে, শৰীৰটো ঠাণ্ডা লাগে, কেনে মানিমুনি খাব লাগে। আজি ভাবিলোঁ মানিমুনিৰ জোলকে বনাওঁ। আকৌ এয়া ব্ৰাহ্মী শাক তিয়াই থৈছোঁ, ঘিউত ভাজি পেলাই খাম। আৰু এয়া হৈছে ভেন্দি ফ্ৰাই কৰিম। ইমানেই আৰু আজি বেছি একো কৰা নাই। আজি মুঠতে শাকেই শাক, আজি শাকৰে কেইবাটাও ডিছ হ'ব। এয়া দেখিছে বৰষুণ দিয়ে আছে। মানিমুনিখিনি এয়া প্ৰেছাৰতে দি পেলাই অলপ সিজাই ল'ম। ভালকৈ ধুই বাছি ল'লোঁ মানিমুনিখিনি। এতিয়া প্ৰেছাৰত সিজাই অলপ পানী দি উঠাই দিম। পানী দি লৈছোঁ। এতিয়া হালধি অকণমান আৰু অলপমান নিমখ দি ল'ম। নিমখটো পিছত সোৱাদ অনুযায়ী ঠিক কৰিব পৰা যায়। এতিয়া কমকৈ দিছোঁ। এতিয়া প্ৰেছাৰত দিম। এতিয়া ব্ৰাহ্মী শাকখিনি কাটি লওঁ। ভালকৈ পানীত তিয়াই ধুই লৈছিলোঁ। শাকবিলাক তিয়াই লোৱাটো খুব জৰুৰী, বহুত বালি থাকে, নহ'লে মাজে মাজেতো দুবৰিও সোমাই আছিলে। ভালকৈ 2-3 বাৰ ধুই ল'লোঁ। এতিয়া কাটি ল'ম শাকখিনি। সেয়া প্ৰেছাৰ মাৰিছে, মানিমুনি প্ৰায় সিজিবৰে হ'ল। 3টা প্ৰেছাৰ মাৰিলে। এতিয়া অফ কৰিবগৈ লাগিব। দেখুৱাই আছোঁ, আহি আছোঁ। আহিলোঁ। এতিয়া শাকখিনি কাটি লওঁ। এতিয়া ঘড়ীত বাজিছে 11:25। দেখুৱাই আছোঁ। এয়া শাক কাটি হৈ গ'ল। ঘিউ দিছোঁ। ঘিউখিনি গৰম হ'লে শাকখিনি দিম। এয়া শাক ভাজি হৈ গ'ল। ব্ৰাহ্মী শাকৰ ভাজি ঘিউত ভাজি খালে টেষ্ট লাগে। এনেই অলপমান তিতা হয়। এই শাকটো সৰু ল'ৰা ছোৱালীৰ কাৰণেতো খুবেই ভাল, কিন্তু ঘিউত ভাজি খালেহে ইয়াৰ ফলটো পোৱা যায়। আপোনালোকেও খাই চাবচোন। এয়া বিলাহী আৰু আলু সিজিলে প্ৰেছাৰৰ পৰা উলিয়াই ল'লোঁ। এতিয়া মানিমুনিখিনি এনেদৰে অলপ থেতালি ল'ম। হাঁহখিনি পেলাই দিব লাগিব। মগহখিনি থৈ জোলৰ জোখাৰে ভালদৰে বস্তুখিনি মিলাই ল'ব লাগিব।
হাতেৰেও কৰিব পাৰে। অলপ গৰম আছিল বাবে মই চামুচেদি কৰিছিলোঁ। এনেদৰে হাতেৰে ভালদৰে মোহাৰি মোহাৰি ৰসখিনি উলিয়াই ল'ব। বহুতে হয়তো জানেই, যিসকলে নেজানে নতুনকৈ ৰান্ধনীশালত সোমাইছে সেইসকলৰ কাৰণে মই কৈছোঁ। এয়া এনেদৰে সিঠাবোৰ উলিয়াই ল'ব। এনেদৰে উলিয়াবলৈ মন নকৰিলে সিজোৱাৰ পিছত মিক্সিত পিহি দিলেও হয়। মই কেতিয়াবা তেনেদৰে বনাওঁ। এয়া মানিমুনিখিনি হৈ গ'ল আৰু এয়া বিলাহীখিনি মই অকণমান মেছ কৰি দিলোঁ আৰু আলু কেইপিচমানো মেছ কৰি দিলোঁ। কিছুমান অলপমান গোটাকৈ ৰাখিছোঁ আলু। এতিয়া এইখিনি তেল মাৰি দিম। এতিয়া মাছ কেইপিচ ভাজি লৈছোঁ। এতিয়া তেল গৰম হ'বলৈ দিলোঁ আৰু ইয়াতে অলপ পাঁচফোৰণ দি দিম। পাঁচফোৰণখিনি গৰম হ'লে ইয়াতে বিলাহীখিনি দিম। লগতে হালধি আৰু নিমখখিনিও দি দিম। এতিয়া ইয়াতে শাকৰ জোলখিনি দি দিম। এতিয়া ইয়াতে আলুখিনিও দি দিম। লগতে শাক সিজোৱা আৰু অলপ পানী আছিল সেইখিনিও দি দিম। এতিয়া এটা উতল আহিবলৈ দি মাছখিনি দি দিম। এয়া উতল আহিলে এতিয়া মাছখিনি দি দিম। সোৱাদ অনুসৰি নিমখটো দি ল'ব। এতিয়া জুইটো মধ্যমীয়া কৰি অলপ সিজিবলৈ দিম। এয়া শাকৰ জোল ৰেডি হৈ গ'ল। এতিয়া ভাত খাবলৈ বহিছোঁ। এতিয়া বাজিছে 2:10। ভাতটো খাই লওঁ, লগ পাই আছোঁ। ভাত পানী খাই উঠিলোঁ। আজিৰ ভ্লগটো ইমানতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। যদি ভাল পায় লাইক কৰিব আৰু কমেণ্টত জনাব কেনে লাগিছে। লগতে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ আহিছোঁ। ধন্যবাদ।